Hello everyone. আজিৰ ভিডিঅ'টোৰ আৰম্ভণি গাড়ীৰ ভিতৰৰ পৰা এণ্ড ব্লগ হিচাপে আচলতে বহুত দিন একো শ্বুট কৰা হোৱা নাই কাৰণ তেনেকৈ সময়ো পোৱা নাছিলোঁ ব্যস্ততা কিবা কিবি স্কুল বাট আজি স্কুলৰ এটা ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ কাৰণ আজি আমাৰ স্কুলৰ অষ্টম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বিদায় মিটিং গতিকে তেওঁলোকে মোক কৈছিলে যে ছাৰ আমাৰ বিদায় মিটিংখনৰ এটা ব্লগ হিচাপে নিজৰ চেনেলত যদি দিব পাৰে ভাল লাগিব So, আজি স্কুল গৈ আছো এতিয়া প্ৰায় 8:55 মান হৈছে এণ্ড ভিডিঅ'টো আজি আৰম্ভণি কৰিছো আৰু আজি দিনটোৰ গোটেই কাৰ্যসূচী কি আমি কৰোঁ সকলোবোৰ ভিডিঅ' ৰূপে আমি দেখাই গৈ থাকিম সো চলো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ লেটছ গো মৰমতে খেলি মুৰু ভাল লাগে তাকে হুঁৰি মনলে উভতি আহে লৰালি বিদায় মিটিং বুলি ৰাতিপুৱা 7 বজাৰ পৰাই তাহাঁতৰ আয়োজন কিছুমান গৈছে মাংস আনিবলৈ কিছুমানে বেলুন ফুলাইছে কিছুমানে আকৌ আজিৰ দিনটোত কি নাচিব সেই গানকেই ঠিক কৰিব পৰা নাই কিমান যে গুণা কথা এইটো আমাৰ এইটোৰ যাবলগীয়া ল'ৰা কৌস্তৱ বৰুৱা যি মোক ভিডিঅ' বনাবলৈ কৈ আছিলে হাইটা কৈ দে কৌস্তৱ তই ব্লগত নোলাৱ নি ৰ'ব আৰু কেইটামান চিনাকি কৰাই দিছোঁ এইকেইটা উৎপতীয়া ল'ৰা এইকেইটা এইজনী আমাৰ দলিত ঠেঙাল কছাৰী এইকেইজনী আমাৰ এইটোৰ বিদায়ী প্ৰাৰ্থী এইজনী নহয় চাইডৰজনী নহয় বাৰু এইজনী এজনী প্ৰীতিমণি তাৰপিছত এইকেইটা নাযায় এইকেইটা কোনো নাযায় এইকেইটা থাকিব এজনী আমাৰ বিখ্যাত নাচনী চন্দ্ৰিকা ভূমিজ দেৰিকৈ আহিছে ওলাই মেলি অসমী মোৰ পৰিচয় নাচা ছোৱালীজনী সৌৱা দূৰত দুজনীমানৰ প্ৰেক্টিচ শেষেই হোৱা নাই মুঠৰ ওপৰত আজি নাচিবই এয়া পিছে আমাৰ প্ৰস্তুতি সিহঁতৰ বাবে বুনিয়া ভুজিয়াৰ যোগাৰ স্কুলীয়া জীৱনৰ যে এটা ভাগ আজি সিহঁতে এৰি যাবলৈ ওলাইছে এই কথাটো যেন তাহাঁতি অনুভৱেই কৰিব পৰা নাই যেতিয়া 10-15 বছৰ পাছত সিহঁতে এই সময়বোৰ দেখিব তেতিয়া হয়তো অনুধাৱন কৰিব পাৰিব কি ধুনীয়া দিন আছিল এইবোৰ কি ধুনীয়া সময় নিজৰ বন্ধুৰ লগত নিজৰ প্ৰিয় বিদ্যালয়খনত নিজৰ প্ৰিয় শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত এইকেইটা আমাৰ ক্লাছ 8ৰ ছাত্ৰ কি কবি বিদায় মিটিঙৰ কথা ক কৌস্তৱে ক কিবা মানে কেনে অনুভৱ হৈছে বিদায় মিটিঙত কেনে অনুভৱ তুফাই ক কিবা তুফাই ক'ব ক বিদায় তোমাৰ কেনেকুৱা লাগিছে কেইবছৰ পঢ়িলি তই 8 বছৰ পঢ়িলি ই was 7ৰ ই অলপ লাজ কৰে সেইকাৰণে যে একো নকয় বোলে হা যা যা কিছু সময় মিটিঙৰ পাছত আৰম্ভ হয় লঘু আহাৰৰ পৰ্ব তাহাঁতৰ উৎপাতটো দেখিছেনে কোনোবাই বেঞ্চত ঢকিয়াইছে কোনোবাই নাই পোৱা বুলি চিঞৰিছে মুঠৰ ওপৰত তত নাই গাত ইয়াৰ পাছতে আমাৰ ফালৰ পৰা মৰমৰ চিনস্বৰূপে তাহাঁতক কিছুমান সৰু সৰু উপহাৰ দিওঁ উপহাৰকেইটা পাই যে তাহাঁতৰ মনত কিমান স্ফূৰ্তি অংশুমান খনিকৰ আমাৰ স্কুলৰ আটাইতকৈ হাঁহিমুখীয়া শিক্ষকজন শান্তশিষ্ট কিন্তু মহাদুষ্ট এয়া ময়ূৰী বা মানে ময়ূৰী কছাৰী এইটো মই এইজনী আমাৰ ইন্দ্ৰাণী সেয়া হেড বা সুজাতা বা ললিত ছাৰ আৰু পাংগি এতিয়া আহক ছাত্ৰ ছাত্ৰীসকলে ইমান দেৰি প্ৰেক্টিচ কৰি থকা ডান্স কেইটামান উপভোগ কৰোঁ মিটিং শেষ হ'ল এতিয়া হ'ল খোৱাৰ সময়
আজি খেলপথাৰত সকলোৱে একেলগে বহি ভাত খাব। এয়া আমাৰ পানী মিলোৱা ল'ৰাই পেলাই মুখখন শুনিছা? শুনিছেনে? চিঞৰ বাখৰ শুনিছে? দিনটো ইহঁতৰ মাজত এনেকৈয়ে সময়বোৰ গুচি যায়। এইকেইটা ভাত খাবলৈ ৰৈছে, পোৱাই নাই সিহঁতি। ভাতটো কেনেকুৱা? ভাত খোৱাৰ পাছত এইবাৰ আকৌ মটন খোৱাৰ পাল। আজি মুঠতে শেষ নহ'ব। ইহঁতকেইটা অংকুৰ, আশিষ আৰু বেদান্ত ৰাতিপুৱাৰ পৰা লাগি আছে বোলে, গতিকে মটন বেছিকৈ লাগে। সকলোৰে লগত দিনটো এনেদৰে সুকলমে পাৰ হৈ গ'ল। ধুনীয়া পৃথিৱীখনত ইহঁতি একোজন ধুনীয়া মানুহ হৈ হৈ জিলিকি থাকক। মোৰ ফালৰ পৰা সিহঁতলৈ এয়াই শুভকামনা। ধন্যবাদ। দিনে ৰাতিয়ে চোন